Sini kalau tuh kalau sini kuana. Halo bang, mau kan? Tara video di setan. Mati na. Kirod rod galang. Postmortem kori. Postmortem होता लग रहा है। Halo bang, asu tadu buka. Gofa lagi dah. Halo bang, ye pidam po bondi lama nggak? Pidam pet po bo. Food ad lo. Food ad lo kayak, nama nggak? Kirung wan pong kayak. Bo. Jo. So kelima kalang maka. Hah? Dutan ajar mah. Beli bu. Aso vehicle ya. Novelang. Novelang di. Pelang et bukan ada. Yo non si avi chang. Avi long pur log bon ko. झटका लगाए था करेंट से लगाए रहा हूँ उनको लगा झटका के फोर्थिंग जिंग चली बो सो दाक चली बो ये लांग तुमता अरे दाक फिर यूं निका
ನನಗೆ ಲೈನ್ ಬಿನ್ನ ಪolo bola lamang sibling lo bola se কি হৈছিলে কওকচোন? পূব দিখাৰু আৰু দীঘলীয়াতি গাঁৱৰ সংযোগী পথৰ কাষতে দুটা বন্য হস্তি আজি মৃত্যু হ'ল। আমি বহু বছৰ আগৰ পৰাই এই বন্য হস্তি তাণ্ডৱৰ সন্মুখীন হৈছোঁ, কিন্তু তেনেকৈ বিভাগীয় বন বিভাগৰ প্ৰতিবন্ধীসকলে আমাক কোনো ধৰণৰ সহায় কৰা নাই। আজি কেইমাহমান আগতে এগৰাকী মহিলাকো ইয়াতে হাতীয়ে মানে মাৰিছিলে, গচকি মাৰিলে, কিন্তু তেওঁলোকৰ ফালৰ পৰাও আমি তেওঁলোকৰ বন বিভাগক সমগত কৰিছিলোঁ যে আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। আমিতো এইখিনি খুব পিছপৰা অঞ্চলৰ মানুহ, ওচৰতে পাহাৰ আছে, খুব সোনকালে হাতী আহি যায় আমাৰ ওচৰলৈ আৰু আমাৰ খেতি পথাৰ নষ্ট কৰে। সেয়েহে আমি বাৰম্বাৰ তেওঁলোকক অৱগত কৰাইছিলোঁ যে আপোনালোকে কিবা এটা আমাক ব্যৱস্থা কৰক বন বিভাগক, কিন্তু কিছু বন বিভাগে অৱহেলা কৰাত আমি কিছুমান দায়িত্ব ল'ব লগা হ'ল। আমি ইলেক্ট্ৰিক কিবাবোৰ কি বুলি কয় এইটো জাটকা কিছুমান ব্যৱহাৰ কৰিব লগা হ'ল। আজি বিদ্যুৎ পৃষ্ঠ কাৰেণ্টত শ্বৰ্ট লাগি দুটা বন্য হস্তি মৃত্যু হ'ল আৰু বৰ এটা মৰ্মান্তিক ঘটনা আৰু দুখ প্ৰকাশ। যিটো কাৰেণ্ট লগাইছে ইয়াত আপোনালোকে বেটেৰী কাৰেণ্ট নে আপোনালোক ডাইৰেক্ট কাৰেণ্ট লগাইছে? আচলতে এইটো কোনোবা কৰিছে নেকি সেইটো নাজানো, কিন্তু তেনেকৈ তাতে এইটো ৰাইজে কৰা নাই, কোনোবা ব্যক্তিগত হিচাপে কোনোবা কৰিছে নেকি সেইটো ক'ব নোৱাৰোঁ, কিন্তু বিদ্যুৎ শ্বৰ্ট হৈ মৰিছে আমি ৰাতিপুৱাহে গম পাওঁ। এইটো এটা মৰ্মান্তিক ঘটনা, দুখ লাগিছে আৰু স্থায়ী বাসিন্দা হিচাপে দুখ প্ৰকাশ কৰিছোঁ আৰু সমূহ ৰাইজৰ ওচৰত তেনেকৈ সমবেত হৈ বন্য হস্তি দুটাৰ তেওঁলোকৰ চিৰশান্তিৰ বাবে আমি সকলোৱে মৌন প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ আগতেও কিবা ঘটনা হৈছিল? হয় হয়, আজি মানে তেনেকৈ আগতে আমাৰ ইয়াত বন্য হস্তি বা তেনেকৈ বন্য জন্তু কোনো ক্ষতি হোৱা নাই, কিন্তু বন্য হস্তি আমাৰ জনসাধাৰণৰ ওপৰত তাণ্ডৱ চলাইছে। আজি কেইমাহমান আগতে এগৰাকী মহিলাক মাৰি পেলালে। খুব মানে তেনেকৈ আৰু দুখীয়া ঘৰৰ পৰিয়াল আছিলে, তেওঁ তেনেকৈ চৰকাৰী সাহাৰ্য পাইছে নাপাইছে নাজানো, এতিয়ালৈকে হয়তো পিছ পৰি আছে চৰকাৰৰ ফালৰ পৰা। যোৱা 5 মাহমান আগতে হয় এগৰাকী মহিলাই আমাৰ এইখন গাঁৱৰ পূব দিখাৰ গাঁৱৰে বন্য হস্তিয়ে মাৰিছিলে। আৰু অনাগত দিনবোৰত আশা কৰোঁ যাতে চৰকাৰে বন বিভাগে যাতে ইয়াৰ প্ৰতি দায়িত্ব লয়, আৰু আমি স্থায়ী বাসিন্দা হিচাপে খুব দুখ প্ৰকাশ কৰিছোঁ। আজি বন্য হস্তি দুটা এনেকৈ এটা ঘটনা হ'ল, তেওঁলোকে যদি অলপ চকু কাণ দিলে হয় বা বন্য হস্তি আজি বহুত বছৰ আগৰ পৰাই বন্য হস্তি আমাৰ ইয়াত তাণ্ডৱ চলায়। আমি তেনেকৈ চৰকাৰক জনাইছোঁ বাৰু, আমাৰ ইয়াতে এইটো অঞ্চলত তেনেকৈ এটা ঘটনা হৈ থাকে বুলি। কিন্তু সুফল পোৱা নাই? সুফল পোৱা নাই, হয়। চৰকাৰক হয় হয় ডেইলি মানে এতিয়া ডেইলি আহে, বাৰিষা বুলি। কিমান আহে হাতী? কেতিয়াবা জাকৰীয়া হাতী আহে, কেতিয়াবা দুটা এটা তেনেকৈ, কেতিয়াবা অকলশৰীয়াও আহে, কেতিয়াবা 10টা 20টা তেনেকৈ জাকৰি আহে। আমি আপোনালোকৰ সেই কিহৰ বাবে ধান খাবলৈ? হয়, ধান খাবলৈ আহে। বন্য হস্তি যিহেতু আহিবই ধান খাবলৈ, ওচৰতে পাহাৰখন আছে, দেখিছে আপোনালোকে পাহাৰখন, তেনেকৈ ওলাই আহে খুব সোনকালে। কেতিয়াবা দিনৰ ভাগতো তাণ্ডৱ চলায়, কেতিয়াবা ৰাতিও আহে, কেতিয়াবা বুলি না প্ৰায় আহে, ৰাতি আহে আৰু কেতিয়াবা দিনতো আহে। ঠিক তেনেকৈ ধৰণৰ আপোনালোকৰ এই সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰক জনাওঁ যে আপোনালোকে এটা উচিত মানে পদক্ষেপ ল'ব লাগে। ধন্যবাদ। Today morning at around 8 I have received the information that 2 elephants has been died in Dokmuka range due to electric fencing. So I have come from Diffu directly to see what is happening. After coming here, I have found that 1 male and 1 female elephant has been died due to electric fencing. This raising of electric fencing is totally illegal. आज ही हाथी मरी से काली मानव मरी हो पारे है ना, इट इज टोटली इलीगल. फॉर दिस वी हैव ऑलरेडी फाइल्ड FIR टू द पुलिस. वी विल टेक एक्शन रिगार्डिंग दिस. नाउ जितु हुईसे एतिया पोस्टमार्टम होबो. पोस्टमार्टम एक्जेक्ट रीजन ओলাই যাব, एक्जेक्ट मतलब কি কারণে তো হইছে, তার পিছত তো গাঁডা খাদে তো দফন করিব লাগিব. ये तो बहुत यहाँ के ब्या कथा है. यहाँ के किसान जो है अपने खेत के संरक्षण के लिए कई दिनों से ये लोग मतलब हाथी बहुत ही नष्ट कर रहे हैं. कई दिनों से कई उपकार कर रहे हैं लोग, लेकिन उनका कोई सफल नहीं, उन लोग को प्रोटेक्शन नहीं दिया जा रहा है फॉरेस्ट की तरफ से. आप लोग कोई मतलब यहाँ का जितना भी हाथी जितने भी खेत नष्ट कर रहे हैं, घर पे घुस रहे हैं, लेकिन किसी तरह का एक्शन दिखाई नहीं दे रहा. अगर आखिर में वो लोग इस तरह का अगर करते हैं तो आप लोग क्या एक्शन लेंगे? एक्चुअली में जो है पास में आपका डोभोका रिजर्व फॉरेस्ट है, ठीक है. हाथी का जो है हैबिट है, ये जो धान लगाता है इसको धान को अट्रैक्ट होकर वो आता है, ठीक है.
आता है उसको आप उसका जो भी हैबिट है उसका आप हाथी का हैबिट चेंज नहीं कर सकते। फॉरेस्ट डिपार्टमेंट उसको जंगल के अंदर बांध के नहीं रख सकता है ना, तो उसका जो नेचर, दूसरा उसका माइग्रेशन होता है, इधर से उधर जाता है, उसका कॉरिडोर होता है, उसको आप डिस्टर्ब नहीं कर सकते। ये नहीं है कि हाथी मानू के रास्ते में आ रहा है, ये हाथी तो बहुत पहले से यहाँ आ रहा होगा, हाथी के रास्ते में आदमी आया हुआ। ये प्रॉब्लम हाथी का की वजह से नहीं हो रहा है, आदमी की वजह से हो रहा है। आपको क्या लगता है ये फेंसिंग बैटरी का है या इलेक्ट्रिसिटी से हो? ये इलेक्ट्रिसिटी का, क्योंकि सोलर फेंसिंग जो होता है वो तो जनरली यूज करते हैं ना, उससे माइल्ड शॉक लगता है, उससे आदमी भी नहीं मरता है, ये तो हाथी मर गया। इलेक्ट्रिक फेंसिंग इसका भी पुलिस में FIR किया गया है और उससे निकल के आएगा कौन इसके लिए रेस्पॉन्सिबल, उसके खिलाफ एक्शन लिया जाएगा। सर एक हाथी प्रेग्नेंट है क्या? ये तो पोस्टमार्टम होने के बाद में पता चल पाएगा एग्जैक्टली, तो आप ऐसे नहीं बता पाएंगे। ঠিক আছে ঠিক আছে।